हेलो गाइज नमस्कार সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি বহুত দিনৰ মূৰত আকৌ এটা ব্লগ বনাবলৈ আৰম্ভ কৰিছো। একচুয়ালি টাইমটো নিমিলে, তথাপিও আপোনালোকক বনাই দেখাবলৈ ট্ৰাই কৰিছো। আৰু এয়া মই ৰাতিপুৱা স্কুলৰ কাৰণে টিফিন বনাই আছো। আলু কাটিছো, ৰুটি বনালো আৰু লগতে এয়া আলুখিনি ভাজি লৈছো। ভাজি পেলাই এতিয়া ৰুটি চুটি গোটেইখিনি একেলগে ৰেডি কৰি লৈছো। বহুতখিনি ব্যস্ততাৰ মাজতে আপোনালোকক আজি বনাই দেখুৱালো। সো আশা কৰিছো আপোনালোকে ভিডিওটো শেষলৈকে চাব। এয়া টিফিন ৰেডি হৈ গ'ল আৰু লগতে এতিয়া মই নিজেও খাম ব্ৰেকফাষ্টটো। লগতে অকণমানিটোকো অকণমান এনেদৰে খুৱাই দিছো। একেলগে ব্ৰেকফাষ্টটো কৰি লৈছো। গাইজ এতিয়া 8টা বাজি গ'ল আৰু এইফালে স্কুল থ'বলৈ যাব লাগে আৰু এটা কেনেকৈ পিঠিতে বান্ধি লৈছোঁ আৰু এতিয়া গৈ আছোঁ আৰু আপোনালোককো দেখুৱাম মই কেনেদৰে গৈছোঁ স্কুললৈ। আৰু এয়া মই স্কুল আহি পালোহি আৰু আজি অকণমান দেৰি হৈ গ'ল। এইফালে দেখিছেনে ইমান ধুনীয়াকৈ প্ৰে কৰিবলৈ লৈছে। মই আজি আপোনালোকক এটা ধুনীয়া শাকৰ বিষয়ে ক'বলৈ ওলাইছোঁ। একচুৱেলি সেইবিধ শাক বিভিন্ন শাকৰ ভিতৰত নম্বৰ 1 বুলি ক'লেও হয়তো কম নহ'ব। এইবিধ শাক দেখিছেনে আপোনালোকে, চিনি পাইছে নিশ্চয়। ভোগ খুতুৰা শাক বুলি কোৱা হয় এই শাকবিধক। আৰু এই শাকবিধৰ বেনিফিটখিনি মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ। একচুৱেলি ময়ো গম পোৱা নাছিলোঁ আৰু পাছতহে গম পাইছোঁ এই শাকবিধৰ বিষয়ে। চ' ভাবিলোঁ আপোনালোককো জনাই দিওঁ। এইবিধ শাকৰ ভিতৰত আমাৰ বিভিন্ন ধৰণৰ কেলছিয়াম, এনাৰ্জি আৰু লগতে আমাৰ আইৰণ, ভিটামিন সকলোখিনি এই শাকবিধৰ পৰা আমি পোৱা যায় এই বুলি শুনিছোঁ। আৰু লগতে ময়ো খাওঁ মাজে মাজে, কিন্তু ইয়াৰ বিষয়ে খুব বেছি জনা নাছিলোঁ। কিন্তু মই জানিলোঁ বাবে আপোনালোকক জনাই দিলোঁ। হয়তো সকলোৱে নাজানিবও পাৰে, কিন্তু কিছুমানে হয়তো জানিবই। যোনসকলে নাজানে সেইসকলৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ একচুৱেলি। আৰু সেইকাৰণে মই আজি আপোনালোকক দেখুৱাইছোঁ এইবিধ শাক। ভালদৰে চাওক আপোনালোকে। আৰু কেঞ্চাৰৰ ৰোগৰ পৰাও আমি ভাল এটা ফলাফল পোৱা যায় বুলি এইবিধ শাক খালে। এতিয়া ৰাতি হোৱাৰ লগে লগে অকণমান পঢ়াই লৈছোঁ ল'ৰাটোক আৰু লগতে এতিয়া শাকবিধ বনাবলৈ লৈছোঁ মই। এইখিনি শাককেইটা কাটি লৈছোঁ ফাৰ্ষ্টত আৰু লগতে ধনিয়া অকণমানো এনেদৰে কাটি দিছোঁ। আৰু কেৰাহী এয়া গৰম হৈ গ'ল আৰু মিঠাতেল দি দিলোঁ। ডিমৰ লগত বনাম একচুৱেলি, সেইকাৰণে মই পিঁয়াজ দি লৈছোঁ ফাৰ্ষ্টত। তাৰপিছত সৰু সৰু বিলাহীকেইটা গুটিকেইটা গুচাই লৈছোঁ, তাৰপাছতহে ভাজি লৈছোঁ। আৰু এয়া মই শাকখিনিও দি দিছোঁ লগতে। এনেদৰে ভাজি লোৱাৰ পাছতে এয়া মই তেঠেলিয়াই লোৱা এয়া নহৰু 2 ফুটামান এনেদৰে দি দিলোঁ আৰু লগতে ডিম 2টা। ইয়াৰ পাছতে হৈয়ে গ'ল আৰু আমাৰ এয়া। এতিয়া মই ল'ৰাটোৰ সৰুটোৰ কাৰণে অকণমান উলিয়াই লৈছোঁ আৰু এনেদৰে সানি দিছোঁ, ধুনীয়াকৈ পিটিকা কৰি দিছোঁ ভাতৰ লগতে একদম মিক্স কৰি। আৰু এতিয়া মই দেহাক খুৱাই লৈছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে